কোনোবা এজন মহাপুৰুষে কৈছিল, যিটো কপালত লিখা আছে সেইটো হ'বই হ'ব, আৰু যিটো কপালত লিখা নাই সেইটো আহিও ঘূৰি যাব। সেইকাৰণে জীৱনটো ইমান চিৰিয়াছলি নল'ব, কিয়নো ইয়াৰ পৰা কোনো হাৰি যাব নোৱাৰে। জীৱনটো যদি ইমান সুন্দৰ হ'লেহেঁতেন, তেনেহ'লে এই পৃথিৱীত জনম হোৱাৰ লগে লগে কোনো কান্দি নাহিলেহেঁতেন। আৰু এটা সত্য কথা যে এই জীৱনটো যদি ইমান বেয়া হ'লেহেঁতেন, তেনেহ'লে কাকো কোনো কন্দুৱাই থৈ নগ'লেহেঁতেন। সেইকাৰণে কওঁ, যিমান দিন এই পৃথিৱীখনত আছে আপুনি হাঁহি ফূৰ্তিৰে দিনবোৰ কটাব, কিউকি কাল হোনা হো।